বছৰৰ প্ৰথমটো ইউটিউব ভিডিঅ' আৰু লং ভিডিঅ'। সেই গাইজ কি খবৰ? মই বোলো বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই। চব প্ৰথমতে হেপী নিউ ইয়েৰ, ভোগালী বিহুৰ শুভেচ্ছা থাকিল আৰু হেপী ৰিপাব্লিক ডে ইন এডভান্স। ভাত বনাইছা? এই তো মোৰ প্লেনিংটো আছিল বেলেগ, এফালে হৈ গ'ল। ঘৰত দুজন আছোঁ, বাৰ্থডে আছে আজি, মানে বাৰ্থডে খাবলৈ যাবলগীয়া আছে। নগাঁও যাম প্ৰথম কথা। ছেকেণ্ড কথা হ'ল মানে যোনটো আৰম্ভণি কৰা নাইকিয়া, মেগী খোৱা প্লেনিং কৰিছিলোঁ। ইয়াত বনাই আছে ভাতৰ যোগাৰ। তো থাম্বনেইল চাই গম পাই যাব আজি ভিডিঅ'টোত আছে কি। ভিডিঅ'টো শেষলৈকে চাব আৰু খুব কিবা এটা নতুন শিকিব পাৰিব। যিহেতু যাবলৈ দেৰি আছে নগাঁও, এবাৰতে ওলাই দিম, ভাতটো খোৱা হ'বই। তো দুদিন কণ্টিনিউ মেগী খোৱা প্লেনিং। আজি ছানডে আৰু ছানডে প্ৰায় পোটপটীয়াবিলাকে হয়। তাৰ পালে থাপতে নিজে কৰি এনেকুৱা ধৰণৰ ফাষ্ট ফুডকেইটা বেছি মজা হয়। দুজনৰ কাৰণে দুটা কণী দি দিম, পানী ঢালি দিলোঁ, ইউ ৰেডি। এই অলৰেডি খাই পাইছে। এই পানী অকণ কম দিয়া, 1 মিনিটত মেগী ৰেডি। ইউ 2 মিনিটৰ মেগী ৰেডি। ক্লাইণ্টৰ ফোন আহিছে, বোলে ক্লাইণ্টে ফোন কৰিছে, যাওঁ। ভিডিঅ'টো চাব পালে ছাৰপ্ৰাইজ হৈ যাব। কি ৰিজনেশ্যন নাইকিয়াই হ'লগে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই আনাডাৰ প্ৰতিবেদন ফ্ৰম বাকৰি। ইয়াত দেখা পাইছে ভেলাঘৰ বনাই আছে। আমি এইবেলি বিহুত ইয়াতে উপভোগ কৰিব পাৰিম। ভেলাঘৰ বনি আছে, মেগীও বনি যাব ইয়াতে। তো চাই থাকক মোৰ চেনেল দাবিদ চিলিপ, য'ত দেখাই আছোঁ আপোনাক এক্সক্লুচিভ ভিডিঅ' ডাইৰেক্ট স্থানৰ বাকৰিৰ পৰা, য'ত বনাই আছে স্থায়ী যুৱকসকলে মিলি এটা ভেলাঘৰ, যিটো আমাৰ ভোগালী বিহুৰ কাৰণে যি পৰম্পৰা। আমাৰ চেনেলৰ জৰিয়তে কিবা ক'ব? কম মানে এতিয়া বনাই আছোঁ, বনাই হোৱা নাই আৰু লাগিব চাগে 2 দিনমান, তাৰপিছত কমপ্লিট হ'ব আৰু উৰুকা পালেহি খানা হৈ যাব আৰু। ভিডিঅ' বনাই আছোঁ, ইউটিউব হওক, ফেচবুক হওক, ইনষ্টাগ্ৰামত হওক, চবকে সমানে টাইম দিব নোৱাৰি। তো সেইকাৰণে কি কৰিছোঁ, উইকলি চেলেঞ্জ প্লাছ ইউটিউবটো যেনেকৈ গ্ৰ'থ হ'বৰ কাৰণে লাগে, তো সেই হিচাপত মাহত এটা বা দুটা ভিডিঅ' আৰু ফেচবুকতো কেচ কৰিব পাৰে, চামটাইম ৰিল দিওঁ ইনষ্টাগ্ৰামত, ঠিক এই ধৰণৰ। আৰু যোনে ভিডিঅ'খিনি চাই সিহঁতে জানে, ফেচবুক ফ্ৰেণ্ডসকলে গম পায়। আমাৰ ইয়াতে ক্লাইণ্ট হ'ল, এতিয়া 4 নম্বৰটোৰ কাৰণে ৰৈ আছে। আৰু বেছি টাইম নাই, নগাঁৱলৈও যাবলৈ আছে আৰু লাঞ্চটো কৰি যাব লাগিব। 4 নম্বৰ ক্লাইণ্ট 20 ৰুপিজ, তাৰপৰা ইয়ালৈকে পাঁচালি। ভৰসাটো কৰিব পৰা হ'ব লাগিব ছাপ্লাই, তেতিয়াহে ষ্টেণ্ড, নহ'লে বুদ্ধিহীনতা চব পাহৰি যাম। ডেটছ ৱাই মনত ৰাখিবৰ কাৰণে ঘৰ আহি পাইছোঁহি। এতিয়া নগাঁও যাওঁ, আমুল মালপিচ কি আছিলে যাবা নেকি? ওপৰৰখিনি পিন্ধি ল'লোঁ, গোটেই ড্ৰেছযোৰ কৰিব লাগিব। তো ভিডিঅ'টো চোৱা টাইমত আপুনি কি কৰি আছে মোক জনাব, আৰু কোনটো সময়ত মানে ভিডিঅ'টো চাইছে কমেণ্ট কৰিব। ভাতটো খায়ে নগাঁৱলৈ গুচি যাম। ভিডিঅ'টো শেষৰ ফালে কণ্টেণ্ট ফুলি ৰেডি আছে।
আপোনালোকে কোনটো কেটেগৰীৰ ভিডিঅ' চাব বিচাৰে জনাব। আজি ৰাতিকে কি খুৱাব বুলি কৈছে? কিটো প্লেন আছিলে? আমি এখন বিয়া পাতা মাল বিনা যৌতুকত, তো এনেকুৱা ড্ৰেছ আপতো ধুনীয়া লাগি যায়। বাচন বহুত লাগে, বহুত বাচন লাগে। বাকীখিনি ফেচবুক আৰু ইনষ্টাগ্ৰামত খুৱাই দিওঁ দে। কিপ ইন টাচ।